বন্ধুসকল, ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে টি-20 বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি এক অভিলেখ সৃষ্টি কৰাৰ পিছতে সংবাদ মাধ্যমৰ পৰা ছ'চিয়েল মিডিয়ালৈ চৰ্চা ভাৰতৰ এই কন্যাসকল। বন্ধুসকল, ইফালে ৰাজস্থানৰ এগৰাকী 14 বছৰৰ কিশোৰী, ইফালে ভাইৰেল ভিডিঅ'টো ছোৱালীজনীয়ে ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱৰ দৰে বেটেৰীৰে 6 আৰু 4 360 ডিগ্ৰী শ্বট মাৰি থকা দেখা গৈছে। বৰমে জিলাৰ শিৱচেৰপুৰা কানাচাৰ গাঁৱৰ বাসিন্দা কিশোৰী অতি দৰিদ্ৰ কৃষক পৰিয়ালৰ পৰা অহা এই ছোৱালীজনীৰ নাম মুমল মেহৰ। 8ম শ্ৰেণীত পঢ়া। অধ্যয়নৰ সমান্তৰাল মুমলে ছাগলীও চৰায়। ভাইৰেল ভিডিঅ'টোত গাঁৱৰ একাংশ শিশুৱে বালিচহীয়া খেলপথাৰত ক্ৰিকেট খেলি থকা দেখা গৈছে। এই ছোৱালীজনীৰ ভিতৰত এগৰাকী চুট চালৱাৰ পিন্ধি খালী ভৰিৰে বেটিং কৰি আছে। নিৰ্ভয়ে আগবাঢ়িছে, লং শ্বট লৈছে। এই কন্যাৰ ভিডিঅ' দেখি ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে সূৰ্য কুমাৰৰ লগত তুলনা কৰিছে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।